চলি আছে আজি মানে বিদায় খাপাই চলি আছে কলিতাৰ লাষ্ট ডে প্ৰাগত যাব এটা বেলেগ এটা ইণ্টাৰভিউ লৈছো সেইটো বেলেগকে যাব হলে গোটেই পৰিৱেশটো এবাৰ দেখুৱাইছো কলিতাৰ এক্সক্লুচিভ ইণ্টাৰভিউ এটা আছে মোৰ প্ৰাঞ্জলা কিবা এষাৰ কওক কলিতাৰ আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে জ্যেষ্ঠ আৰু আজিৰ পৰা কথা এটা ক'ব গ'লে তুমি যিটো কথা কৈছিলা চেণ্টাৰ অফ এট্ৰেকশ্যন আছিলে আৰু আজিৰ পৰা সেই আমাৰ কেন্দ্ৰ কলিতাক আমি ইয়াত নাপাম তথাপিও তেওঁ আমাৰ হৃদয়ত সদায় থাকিব আৰু আশা কৰো তেওঁ আহি থাকিব কলিতাৰ লগত আকৌ মই আগতে পাৰিলো মই লয়িং ছাৰৰ লগত পাতিম ছাৰ জইন कि कभी ये यहाँ पर ऐसा लगा नहीं कि दादा अभी अभी आए हैं क्योंकि मैं इन सबके साथ में लगभग तब से हूँ जब हम ईस्टर्न कोर्ट में बैठा करते थे पूरा दिन इन लोगों के साथ में बैठना नहीं होता था 3 महीने में 1 महीने में 2 महीने में ऐसा होता है लेकिन जब मिलते तो ऐसा लगा कि अभी बस छोड़ के गए थे वापस वहीं से कंटिन्यू कर रहे हैं दादा की और हमारी एज में बहुत डिफरेंस हर किसी से दादा का एज सबसे ज्यादा लेकिन और ये तिरुपति बालाजी का कैलेंडर है इस साल का उनका आशीर्वाद और नया साल आपको अच्छा समय दोनों दिखाए থেংক ইউ এতিয়া কলিতাৰ পৰা আমি দুআষাৰ শুনো মৰম দিলে আপোনালোকৰ পৰা যিখিনি মই মানে এৰি পালোঁ মই সঁচাই অভিভূত হৈছোঁ আৰু ইয়াৰ যিটো ইয়াত থাকি আপোনালোকৰ মাজত থাকি সঁচাত সাংবাদিক বন্ধুসকলৰ কথা কৈছোঁ সঁচাকে আহিছে দেই ইমান দিন আমি কলিতাক অফিচাৰ হিচাপে আমি ফিলে নকৰিলো বিদায় দিছে সঁচাকে দেই কলিতাক আজি কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিছে দেই ইমানে আমি কলিতাক অফিচাৰ ফিলে নকৰো আজিহে অফিচাৰ যেন লাগিছে বিষয়া হিচাপে আজিহে লাগিছে কলিতাক মানুহজন আজি কলিতাটা সঁচাকে আৱেগিক হৈ পৰিছে দেই অনুষ্ঠানটোৰ মাজতো সঁচাকে আৱেগিক হৈছে আৰু এনেকুৱা বিদায় সকলোৱে ভাগ্যত নাথাকে কিন্তু গোটেই চাকৰি জীৱনটো ইমান সুচাৰুৰূপে পালন কৰি হেৰি কৰা এনেকুৱা বিদায় সঁচাকে নাথাকে এজন আমাৰ যোগেন্দ্ৰ কলিতা ছুপাৰিণ্টেণ্ডেণ্ট DIP আৰু দিল্লী যি কাৰ্যালয় আৰু আজি তেখেতৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন প্ৰায় 40 বছৰ 30 বছৰতকৈ অধিক কাল চাকৰি জীৱন পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে আজি তেখেতৰ চাকৰি জীৱনৰ শেষৰটো দিন কলিতা দা আপুনি কিমান বছৰ ছাৰ্ভিচ কৰিলে 33 বছৰ চাকৰি কৰিলোঁ 33 বছৰ আৰু দিল্লী অফিচত কেতিয়াৰ পৰা আছে আপুনি দিল্লী 2017 চনৰ পৰা মোটামুটি আজি 5 বছৰ 5 বছৰ দিল্লী অফিচটো কোন চনত আৰম্ভ হৈছিলে দিল্লী অফিচটো এতিয়া আৰম্ভ হৈছে এইটো মই ঠিক ক'ব কিন্তু আপুনি 17 চনৰ পৰা ইয়াত থাকিলে আজিৰ পৰা আপোনাৰ এটা বেলেগ নতুন জীৱন আৰম্ভ হ'ব হয় নহয় আজি শেষৰটো ফাইলত চহী কৰি আছে শেষৰ ফাইলখিনি নহয় জানো কেনেকুৱা অনুভৱ কওকচোন ইমান দীঘলীয়া আমাৰ চাকৰিলৈ এতিয়া অৱসৰৰ সময়খিনি কেনেকৈ পাৰ কৰিম কি পৰিকল্পনা কৰিছে বহুত তিতা মিঠা কাহা বহুতখিনি মানে অভিজ্ঞতা পৰিবেষ্ট হৈছোঁ মই বিভিন্ন ঘাত প্ৰতিঘাত ভাল বেয়া গোটেইখিনি থাকিবই আৰু থাকিবই এইবিলাক আৰু মোৰ নহয় গোটেই কৰ্মচাৰী চবৰে থাকে জীৱন এইবিলাক থাকে আৰু এতিয়া যে নহওক এতিয়া আৰু ইয়াৰ পৰা মুক্তি পাম এটা ভাল লাগিছে মুক্তি বুলি ক'লে আমাৰ বেয়া লাগিব আপুনি আমাৰ লগত ইমান ধুনীয়াকৈ মিলি মেলি আছিলে আমি অলপ আপুনি মিছ কৰিব লাগিব আমাক এতিয়া নিশ্চয় মিছ কৰিম আৰু আপোনালোকৰ যিটো মানে মানে এটা আমি ঘৰুৱা পৰিয়ালৰ দৰে আছিলোঁ আৰু এইখিনি এতিয়া ঘৰত গ'লেও এইবিলাক মুহূৰ্ত বাৰে বাৰে আৰু দিল্লীখনো মিছ কৰিব আপুনি হয় নহয় কাৰণ যথেষ্ট 5 বছৰ কম সময় নহয় দিল্লীত হয় এই 5 বছৰত বহুখিনি ইয়াৰ মানে আশে পাশে যিখিনি ঠাই এইখিনি ঘূৰিলোঁ এইও এটা ভাল অভিজ্ঞতা হ'ল এইও এটা ভাল
মানে ৰৈ গ'ল মোৰ স্মৃতি ৰৈ গ'ল এটা নহ'লে মই যদি স্কুলত থাকিলো হয় হয়তো ইমানখিনি মই ঠাই দেখা নাপালো হয় এইটো এটা ভাল লাগিছে যে ইয়াত অহাৰ কাৰণে এইখিনি এতিয়া মই দিল্লী আহিব লাগিলে মোৰ কোনো চিন্তা নাই যিকোনো ঠাই হওক মই এতিয়া কোনো মোৰ কাৰণে অসুবিধা নাই। এতিয়া আপুনি গৈ পেলাই নেক্সট ঠিকনা আপোনাৰ কি হয়? আপোনাৰ গাঁৱৰ ঘৰ ক'ত আছিলে, কোন জিলাত ক'ত? মোৰ ৰঙিয়াত, কামৰূপ জিলাৰ ৰঙিয়াত, মোৰ ৰঙিয়া ষ্টেচনৰ ওচৰতে। আৰু ইয়াৰ পৰাই গৈ মই ভাবিছোঁ আৰু বিজনেছ অলপ কৰিম বুলি পেলাই, যদিহে চব ঠিকে থাকে তেতিয়া বিজনেছ কৰিম বুলি ভাবি আছোঁ। সেইটো খুব ভাল লাগিছে। অৱসৰৰ পিছত মানুহে কয় যে জিৰণি ল'ম, আপুনি কিন্তু মনটো এতিয়া আপুনি আকৌ ব্যৱসায় কৰিবগৈ, হয় নাই? নহয়, জিৰণি মানে কি, জিৰণি আৰু তেতিয়াই জিৰণি হয় যেতিয়া মানুহ মানে এক্সপায়াৰ্ড হয়, তেতিয়াই জিৰণি। এতিয়া আৰু জিৰণি প্ৰশ্ন নাহে কি, কাৰণ মানুহে জিৰণি সেনেকে লওঁ বুলি ক'লে তেতিয়া মানুহজন আচলতে তেতিয়া আৰু বেছিয়ে দিয়ে। আৰু মই জনাত তেতিয়া সেইখিনিয়ে আৰু মোটামুটি। আপুনি এতিয়া কি কয় শেষৰখন ৰেলত দিল্লীৰ পৰা আপুনি চাকৰি জীৱনৰ মানে অন্তিমখন ৰেলত ঠিক কাইলৈ আপুনি যাবগৈ নে পৰহিলৈ যাবগৈ? কাইলৈ মই 11:15 যাম ৰাজধানী এক্সপ্ৰেছত। তো পৰহি পাই যাম। ভাল লাগিলে আপোনাক, আমিও মিছ কৰিম। আপুনি আকৌ দিল্লী আহি থাকিব লাগিব, আমি লগ পাই থাকিব লাগিব। ধন্যবাদ। এতিয়া লাষ্ট মমেণ্টত সকলোৱে খানা চানা খাই কলিতাক বিজাই দিছে আৰু দেই। সদায় পাই থাকিব এইটো তোমাক সদায় মিছ কৰিম আমি। মধুদা কলিতাৰ বিষয়ে কিবা এষাৰ কৈ দিয়কচোন। মধুদা কলিতাৰ বিষয়ে কিবা এষাৰ কওক। কওক কলিতাৰ বিষয়ে কিবা এষাৰ কওক। এই গ'লেও মোৰ অন্তৰত থাকিব। এই যাত্ৰাৰ শেষ নহয়। কলিতাদা আমাৰ কাৰণে সদায় প্ৰেৰণা হৈ ৰ'ব। কলিতাদা সদায় আমাৰ কলিতাদা হৈ ৰ'ব। সেইটোৱে। ঠিক আছে।